ওয়েলকাম বেক টু স্বপ্না মিলিৰ লাইফষ্টাইল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ ভাল সকলোৰে আৰু বহুত দিনৰ ব্লগ এনেকৈ দিয়াই নাই ভাবিছোঁ আজি এনে সৰু সুৰাকৈ এটা ভিডিঅ' ক্লিক কৰোঁ তো আপোনালোকক সেইখিনি শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত যোৱা 15 মোৰ বাৰ্থডে আছিলে 17 মানত কি মই আপলোড দিছিলোঁ তো আজি এটা ভিডিঅ' কৰিছোঁ আপোনালোকক আশা কৰিছোঁ আপোনালোকে ভাল পাব বুলি সৰু সুৰা কিছুমান ভিডিঅ' তেনেহ'লে ষ্টাৰ্ট কৰোঁ বনাইছোঁ মই কাঁচকলৰ ভাজি আৰু বনাইছোঁ কচু আৰু দালিৰ সৈতে তো বনোৱাটো আপোনালোকক দেখাব নোৱাৰিলোঁ তেনেহ'লে অকণমান দেখাওঁ হৈ যোৱাৰ পিছত মই এতিয়া ভিডিঅ'টো ক্লিক কৰিম বুলি ভাবিছোঁ তো চাওঁ আহক মই দেখাব লৈ গৈছোঁ আপোনালোকক আহক বস্তু দুটামান বনোৱা হৈছিলে এইটো হ'ল বাৰু দিন বটলৰ পৰা অলপ এনেই যিখিনি আমি পেলাই দিওঁ বটলখিনি সেইখিনি মই মানে নেপেলোৱাকৈ কি কৰোঁ অলপ মানে ফুল চুল এনেকৈ ফুলৰ ডাল কিছুমান এনেকৈ তিয়াই থৈ দিওঁ শিপা যেতিয়া ওলাই আকৌ মই বেলেগ জেগাত ৰুই দিওঁগৈ তো এয়া মই কেনেকৈ ৰাখিছোঁ কেনেকৈ বনালোঁ আপোনালোকক দেখাম তো চাওঁ আহক ড্ৰয়িং ৰুমতো কেইটামান বটল সজাই থৈছোঁ আৰু দেখাব লৈছোঁ আপোনালোকক এয়া ইয়াতে পিংক য়েল্লো ইয়াতে পিংক কৰা আছে আৰু এইটো ডাল যেতিয়া ভিডিঅ'খিনি এডিটিং কৰিব লৈছোঁ এই ভিডিঅ'টো পালোঁ হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেল আপোনালোকক ভাল লাগিল যদি প্লিজ লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিব আপোনালোকক ভাল মই লাগিলে আজি দেখাম ভিডিঅ'টো সেইকাৰণে কেনেদৰে হাতেদি ফুল বনাইছে মেখেলা চাদৰখনত আপোনালোকক মই নিশ্চয় দেখাইছোঁ তাইক এতিয়া ভিডিঅ'টো কৰি থ'লে মই গমেই নাপালোঁ সেইকাৰণে ইমান ধুনীয়া ধুনীয়া ভালে লাগিল আৰু সেইকাৰণে ইয়াতে এড কৰি দিলোঁ পিংক ফুল বনাইছে তো বাই আপোনালোকে কেনেকৈ থয় বাৰু সেইটো মই এনেকৈ থৈছোঁ আপোনালোকক দেখাই আছোঁ বস্তুটো কি হয় বস্তু কেইটামান দেখাব লৈছোঁ মানে গিফ্ট আৰু মানে হাজবেণ্ডে অকণ বাহিৰলৈ ফুৰিব গৈছিলে তো মোৰ কাৰণে বস্তু কেইটামান আনিছে তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেনেহ'লে চাওঁ আহক
এইটো চেম বেগ আনি দিছে। মই প্ৰথমে কৈছিলোঁ কিয়নো আনি দিব লাগে আৰু মানে কেনেকুৱা আনি দিছে বুলি ভাবিলোঁ, তাৰপিছত পিছত মানে ভালেই লাগিলে এই বস্তুটো। চিম্পল হয় আৰু অলপ ষ্টেণ্ডাৰ্ড টাইপ লাগিছে, মানে ভালেই লাগিছে। আৰু ইয়েৰিংছকেইটা ইয়াৰ মাজতে মই ভৰাই থৈ দিছোঁ। এনেকুৱা এটা আছে কেৰি কৰিবলৈ আৰু ইয়াতে এটা আছে। ভালেই লাগিছে আৰু বাহিৰত যিহেতু প্ৰাইচবোৰ খুব কমত পায়, তো মই কৈছিলোঁ লৈ আহিবলৈ মানে, তাৰপিছত ভাবিলোঁ চইচ কৰিব পাৰিব নাই, কিন্তু ভালেই আনিছে আৰু কেইটামান। এইটো এটা আৰু এইটো মোৰ এইটো ভাল লাগিছে, এইটো মানে মোৰ ভাল লাগিছে। এনেকুৱা আৰু এটা আনিছে, এই দুটা মানে মোৰ বিৰাটেই ভাল লাগিছে। এই দুটা কেনেকুৱা লাগিছে জনাব। এইকেইটা ভালেই লাগিছে আৰু চইচটো, কিন্তু মানে অকল এইকেইটা নথকা হ'লে ভাল লাগিলে হয়। অকল যিটো হোৱাইট কালাৰ এইটো থাকিলে হয় বেছি ভাল লাগিলেহেঁতেন। তথাপিও ভালেই লাগিছে বাৰু। আৰু এইযোৰ ভাল লাগিছে। এইডোখৰ চন আছে, চন হৈ ঝুমকা ভাল লাগিছে। আৰু এইটো ভাল লাগিছে, অলপ চলপ জানিছে কৰিবলৈ বজাৰ। এইটো মোৰ বিৰাটেই পচন্দ লাগিছে, চালৱাৰ লগত শাৰীৰ লগত খুব ভাল লাগিব। এই বস্তুটো এনেকুৱা ক্লিক কৰিব পাৰিব। এইটো এনেকুৱা খোলা চিষ্টেমটো আছে। এইটো ভাল লাগিছে। মই ভালছে চোৱাই নাই, জাষ্ট মানে ভিডিঅ'টো অন কৰিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি মই মানে উলিয়াই পিনে ভালকৈ এতিয়াহে চাইছোঁ। এইটো ভাল লাগিছে, তলত ষ্টাৰ আছে। আৰু এইটো আনিছে এযোৰ, দুযোৰ, তিনিযোৰ, চাৰিযোৰ, 5, 6, 7, 8, 9, 10যোৰ আনিছে। মানে 10যোৰ মোক পিন্ধিবলৈ আনি দিছে, কিন্তু নিপিন্ধো। ইমানখিনি কোনে পিন্ধিব। ভাল লাগিছে, কেইযোৰমান ৰাখিম আৰু। আৰু এটা বস্তু তেখেতক মানে গিফ্ট দিছে ছাৰ এজনে। সেইটো মানে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া মই মানে খুলি চালোঁ, মানে তেখেতেও মানে খুলি চালে কি হয় বস্তুটো। এনেকুৱা ট্ৰেইনিংবোৰত এনেকৈ কুৱেশ্যন সুধিছিলে, তো এনচাৰটো দিলে বোলে। তো ভাল লাগি পিনে ছাৰজনে তেখেতক এইটো গিফ্ট কৰিছে। টাই হয়, ফুল এইটো টাইটো দিছে। ভালেই লাগিছে। ইমান টাই চাই ইমান নলগায়, কিন্তু গিফ্টটো খুব মৰমত দিছে আৰু নিপিন্ধিলেও যাতে মই সযতনে ৰাখি দিম, কাৰণ মৰমত দিয়া বস্তুটো সৰুৱে হওক ডাঙৰে হওক খুব মৰমৰ হয়। চ' সেইকাৰণে থৈ দিম ভালকৈ সামৰি। আৰু এটা মোক আনি দিছে এইটো মই খোলাই নাই, কি হয় ভগৱান জানে। খুলি চাওঁ। আয়ুৰ্বেদা, মই পঢ়াই নাই ভালকৈ। আয়ুৰ্বেদা
লোশন ছানস্ক্ৰীন লোশন হয় এইটো ফেচিয়েল স্ক্ৰাব হয় স্ক্ৰাবিং এইটো লিপ বাম হয় এইটো লোশন হয় ছানস্ক্ৰীন এতিয়া খুব গৰমত দৰকাৰ হ'ব ৰ'দৰ কাৰণে ফেচিয়েল ক্লিনজাৰ এইটো হৈছে ফেচিয়েল ক্লিনজাৰ এটা বস্তু বনাইছিলোঁ মেখেলা বনাইছিলোঁ ছিংগল মেখেলা তো এখন দুখন আছিলে দুখন মানে চাৰিখনমান কিনিছিলোঁ তো এখনত কৰিলোঁ অলপ ৰ'জ কালাৰ ফ্লাৱাৰ দিছিলোঁ আৰু এখনত গ্ৰীণ কৰিলোঁ তো মই আপোনাক পিংক কালাৰখন যিটো মই পিংক কালাৰ ফুল কৰিছোঁ সেইটো মই দেখাই আছোঁ ৰ'ব মেখেলাখিনি দেখুওৱাৰ আগত মই বস্তু এটা বনাই লওঁ মই যিখিনি চোফা কুশ্বন বনাইছিলোঁ নিজে তো কাপোৰ আছে আৰু কিছুমান অদৰকাৰী কাপোৰ এনেই থাকি গ'ল তো মই ভাবিলোঁ কি কৰোঁ তো বস্তু এটা বনালোঁ এয়া কি অলপ কাপোৰ আছিলে আৰু সূতাখিনি আছিলে তো এয়া এনেই সজাবলৈ বনাই দিলোঁ ভাল লাগিছে এনেই কিবা এটা মৰম লাগিছে আৰু আপোনালোকক দেখাইছোঁ মেখেলাখন মোৰ কি হৈছে বহুত দিন এনেকৈ ব্লগো বনোৱা নাই ষ্টেণ্ড চব মানে সামৰি পিনে থৈ দিছোঁ এতিয়া ভিডিঅ' কৰিবলৈ অলপ দিগদাৰে হৈ যায় কিবা কিবি বস্তু দেখাবলৈ হ'লে তো এয়া মেখেলাখন খাদী কটন হয় পিয়'ৰ খাদী কটন আৰু পাৰ্পলত কৰা হৈছে মানে মেখেলাখন পাৰ্পল আৰু এয়া এটা ফুল দিয়ে মই কৰিছোঁ গোটেই ৰাউণ্ডতে দিছোঁ মানে আৰু মাজতে মণি ষ্টন লগাই দিছোঁ আৰু এখন কৰিছোঁ এখন বনাই আছোঁ এইটো কমপ্লিট হ'ল এইটো কমপ্লিট হ'ল গ্ৰীণত আছে লাইট গ্ৰীণ এইখনো চেম খাদী কটন আৰু মই খাদী কটনৰ মই 3খন লৈছিলোঁ এখন অৰেঞ্জ লাইট তেওঁলোকে পাতল দেখিছে বাট অলপ ডাৰ্ক হয় দেই মই ভালকৈ বাৰু দিম ডাৰ্ক হয় আৰু এতিয়া গৰমত মানে ভাল আৰু খাদী কটনখিনি মানে পিন্ধিবলৈ মেখেলা তো আৰু এখন লৈছিলোঁ ছিংগল মেখেলা মুগাৰ হয় আৰু আপোনালোকক মই কথা এটা কওঁ যদি আপোনালোকে এনেকুৱা মেখেলা খাদী কটন মেখেলা যদি আপোনালোকে ল'ব বিচাৰে বা
এনেকুৱা ধৰণৰ মই ফটো দিম আৰু এনেকুৱা যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে মোক জনাব, খুব কম মূল্যতে দিয়া হ'ব আৰু বিভিন্ন ধৰণৰ আপোনালোকে পাব। তো সেয়াই আজি মোৰ ইমানেই ব্লগখিনি আছিলে। তো আশা কৰিছোঁ আপোনালোকে ভাল পাব বুলি আৰু সকলোৱে লাইক ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।